ভিউয়াৰ্স ওয়েলকাম টু মাই চেনেল ALMINA'S কিচেন। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ korti মাছৰ চৰচৰি। korti মাছৰ চৰচৰি মই কেনেদৰে বনাওঁ ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। চৰচৰিৰ বাবে মই মাছখিনি ভালদৰে কাটি বাছি ধুই লৈছোঁ। মই এটা ডাঙৰ সাইজৰ আলু লৈ লৈছোঁ, বিলাহী লৈ লৈছোঁ, মই এটা ডাঙৰ সাইজৰ মই পিয়াজ লৈ লৈছোঁ, 4টা মই কেঁচা জলকীয়া লৈ লৈছোঁ, নহৰু দানা কেইটুকুৰমান লৈ লৈছোঁ, আৰু এইপিনে মই বন ধনিয়াৰ পাত কেইখিলামান লৈ লৈছোঁ। এইপিনে মই নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি আৰু জিৰা ধনিয়াৰ গুড়ি লৈ লৈছোঁ। এই গোটেইবোৰ বস্তু মই এতিয়া কাটি ল'ম। মই কাটি ল'লোঁ। পিঁয়াজটো পাতলকৈ লৈছোঁ, চাব পাৰিছে এইটো চেপত লৈ লৈছোঁ। মই কেঁচা জলকীয়া কাটি লৈছোঁ, মই এনেদৰে পাতলকৈ মই নহৰু কেইটুকুৰমান কাটি লৈছোঁ। মই বন ধনিয়াখিনি কাটি লৈছোঁ এনেদৰে। মই আলু লৈছোঁ, এইটো চেপত কাটি লৈছোঁ, মই পাতলকৈ লৈছোঁ। মই বিলাহীটো কাটি লৈছোঁ, মই এনেদৰে এইটো চেপত কাটি লৈছোঁ। মই গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে, তেল দি দিছোঁ মই ইয়াতে। অলপ সৰহকৈ দি দিব, মাছৰ অলপ বেছিকৈ তেল দিলে ভাল লাগে আৰু খাই পেলাই। দেখিব পাৰিছে সৰহকৈ দিছোঁ অলপ। তেলটো গৰম হৈ গৈছে। মোৰ গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব। এতিয়া মই ইয়াত পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি দি দিম। চাব পাৰিছে মই 1 মিনিটৰ বাবে ভাজি ল'ম ল' ফ্লেমত। এতিয়া মই বাকী বস্তুখিনি ৰেডি কৰি ল'ম। আলু, বিলাহী, মাছ আৰু মছলাখিনি মই মিক্সিং কৰি ল'ম ভালদৰে। ইয়াতে মই আলু, বিলাহী আৰু মাছটো দি দিছোঁ। এতিয়া মই বন ধনিয়া আধা দি দিম ইয়াৰ পৰা। চাব পাৰিছে অলপমান ৰাখি দিছোঁ। নিমখ দি দিছোঁ মই 1 চামুচ। নিমখ সোৱাদ অনুসৰি আপোনালোকে দি দিব। হালধি গুড়ি দিছোঁ 1/2 চামুচ। জলকীয়া গুড়ি দিছোঁ 1/2 চামুচ। জিৰা ধনিয়াৰ গুড়ি দিছোঁ 1/2 চামুচ। গোটেইখিনি বস্তু মই দিয়া হ'ল। এতিয়া মই ভালদৰে হাতেৰে মিক্সিং কৰি ল'ম। আপোনালোকে চামুচৰে মিক্সিং কৰিব পাৰে, একো প্ৰব্লেম নাই। চাওক কিমান ধুনীয়াকৈ মিক্সিং হৈ গ'ল। 1 মিনিট হৈ গ'ল। চাব পাৰিছে পিঁয়াজটো বেছি ৰংচোৱা হোৱা নাই। এতিয়া মই গোটেইখিনি বস্তু ঢালি দিম ইয়াতে। ভালদৰে লৰাই দিব। পিছত মই অলপমান পানী দি দিলোঁ। চাব পাৰিছে একেবাৰে কম পৰিমাণৰ পানী দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰাখিব। 10 মিনিটৰ বাবে মই ঢাকি ৰাখি দিম। 10 মিনিটৰ ঢাকি ৰাখি দিব 10 মিনিটৰ বাবে। গেছৰ ফ্লেমটো ল'ত ৰাখিব। হৈ গ'ল মোৰ এতিয়া ঢাকনিখন গুচুৱাই দিম। চাব পাৰিছে 10 মিনিট পিছত মোৰ চৰচৰি একেবাৰে ৰেডি হৈ গ'ল। এতিয়া বন ধনিয়া ৰাখি দিছিলোঁ, সেইখিনি মই দি দিম। আকৌ 1 মিনিটৰ বাবে ঢাকনিখনেৰে ঢাকি দিম। 1 মিনিট হৈ গ'ল। গেছটো এতিয়া মই অফ কৰি দিম। চাব পাৰিছে কিমান ধুনীয়া হৈছে, কালাৰটো বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্ট হয় এনেদৰে বনালে। korti মাছৰ চৰচৰিখিনি খাবলৈ একেবাৰে ৰেডি হৈ গ'ল। চাব পাৰিছে কিমান ধুনীয়া এটা কালাৰ আহিছে। এনেদৰে বনালে কি হয়, ফ্লেভাৰটো বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত টেষ্টফুল হয়। আপোনালোকেও ঘৰত বনাবচোন আৰু খাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।